এখন গাঁৱত দুটা বৰ দুষ্ট ল'ৰা আছিল। লেটেং আৰু পেটেং। ইহঁতে ক'ৰবাত নহয় ক'ৰবাত কিবা এটা নকৰিলে মনত শান্তি নাপায়। সেয়েহে গাঁৱৰ মানুহে ইহঁতক জিকাই নলয়। দুখত থকা মানুহৰ মুখত হাঁহি উঠাই দিয়ে আৰু সুখত থকা মানুহৰ মুখত চকুপানী উলিয়াই দিয়ে। এদিনাখনৰ কথা, ইহঁতে বৰগছজোপাৰ তলত বহি আছিল। তেনেতে ইফালৰ পৰা এজন পুলিচ আহিল। গাড়ীখন আহি সিহঁতৰ ওচৰত ৰখিল। সিহঁতে পুলিচ দেখি ভয়ত জিয় নাই। এনেতে পুলিচজনে সুধিলে, এই গাঁওখনৰ নাম কি? তহঁতক সুধিছো। ইয়াততো আমি দুটাই আছো। আমাৰ গাঁওখনৰ নাম নাই। কি কলি? কাম নাই? মই কামৰ কথা সোধা নাই, মই নামৰ কথা সুধিছো। এই গাঁওখনৰ নাম কি ক? ঐ লেটেং, পুলিচটো কলা নে কণাও? তই যি দেখিছ যি শুনিছ মই সেইবিলাক শুনিছো। তহঁতি তই কি ফুচফুচাই কথা পাতি আছ? মই কি সুধিছো তাৰ উত্তৰ নিদিয় কেলে তহঁতি? সেইটোৱে ছাৰ, মই আপোনাক ক'লো নহয় আমাৰ গাঁওখনৰ নামটোৱে হ'ল নাম নাই ছাৰ। কি আচৰিত, গাঁওখনৰ নাম নাই? বাৰু ঠিক আছে। তহঁতি ল'ৰাটোৰ নাম চিনি পাৱ নেকি? লেটেং আৰু পেটেং। হয় ছাৰ, মোৰ নাম লেটেং আৰু ইয়াৰ নাম নাই ছাৰ, আমি লেটেং পেটেঙক চিনি নাপাওঁ। আমাৰ নাম হৈছে টেঙা আৰু মিঠা, হয়নে? পিছে ছাৰ আপোনাক লেটেং আৰু পেটেঙক কিয় লাগে? নকবা, এই লেটেং আৰু পেটেং নামৰ ল'ৰা দুটাই মোক নহয় একদম জিনা হাৰাম কৰি দিছে। যিদিনাখন পাম লকাপত ভৰাই লৈ এনেকুৱা গৰু পিটন দি। বাৰু ঠিক আছে, মই এতিয়া যাওঁ। তোমালোকে দেখি পালে মানে মোক জনাবা। ছাৰ, আমি লেটেং পেটেঙক এতিয়া অকণমান আগত আমি দেখি গৈছোঁ। এইফালে গৈ আছোঁ ছাৰ। আপুনি এতিয়াই গ'লে এতিয়াই লগ পাব। এই অলপ আগতে লগ পাব। এইফালে গৈছে। কি সঁচাকৈ এইফালে গৈছে সিহঁতি? ধন্যবাদ দেই, আজি সিহঁতক মই ধৰিবই লাগিব। ধন্যবাদ, মই এতিয়া যাওঁ। তুমি পুলিচ হবা? আমাক কিয় ধৰিবলৈ আহিছিলে পুলিচে? আমি কি কাম কৰিলো এনেকুৱা? কিনো